Good morning everyone. আজি হৈছে লক্ষী পূজা। আপোনালোক সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনাইছো আৰু আজিৰ দিনটোত মই কি কাম কৰো আমি কেনেকৈ লক্ষী পূজা মই পালন কৰো আপোনালোক সকলো দেখুৱাই যাম চাই যাব ভিডিওটো একেবাৰে শেষলৈকে আৰু ভিডিওটো আৰম্ভ কৰো পূজা বুলি ক'লে আৰু সাফ সাফাই নকৰাকৈ থাকিব পাৰি জানো তাতে আকৌ লক্ষী পূজা নহয়নে আমাৰ আকৌ ঘৰখনৰ মানে তলৰখিনি আমি গোবৰ মাটি দিয়ে পৰিষ্কাৰ কৰো অলপমান ৰাতিপুৱা ফটাফট নিজৰ কামখিনি কৰি লৈছো এয়া মোৰ ৰুমটো অকনমান সাফ চিকুণ কৰি লৈছো সঁচাকৈ ঘৰ যে মুছি দিয়াৰ পিছত ৰুমবিলাক ইমান সাফা লাগে আপোনালোকে বাৰু গোবৰেৰে ঘৰ মুছেনে কেতিয়াবা কমেন্ট কৰি জনাবচোন এয়া সব ফাইনালি ঘৰ মুছা মোৰ হৈ গ'ল কি সুন্দৰ মানে হৈছে দেখিবলৈ নহয়নে মুছি কচি লোৱাৰ পিছত অকনমান কষ্ট হয় প্ৰথমতে কিন্তু মুছি কচি লোৱাৰ পিছত ঘৰখন চব কি মজা হৈ পৰে দেখিবলৈ ঘৰ মুছা প্ৰায় হৈ গ'ল আৰু তাৰ পিছতে মই আলপনা আঁকিবৰ কাৰণে পিঠাগুৰি চাউল অলপ তিয়াই ৰাখিছিলোঁ এই পিঠাগুৰি চাউলখিনি মই মিক্সিতে মাৰি দিছোঁ খুব কাম হৈছে পটাপট কৰি লওঁ বুলি ভাবিছোঁ আৰু ইফালে আমাৰ দেউতা অহা যোৱা কৰি আছে মায়ে দেউতাকো লগাই থৈছে কাম মানে বেলেগ কাম নহয় কুহিয়াৰ কটা নাৰিকল কটা এইবিলাক কামত দেউতাক লগাই থৈছে সেইকাৰণে দেউতাক অহা যোৱা কৰি আছে আৰু এয়া মই পিঠাগুৰিখিনি চালি লৈছোঁ ভিডিঅ' কৰা মানুহজন কোন জানানে আমাৰ কণমানি মোকে দেখি অলপমান পাৰিছেগে আৰু তাকে কেমেৰাটো ধৰিবৰ কাৰণে লগাই থৈছোঁ কেমেৰা নহয় আচলতে মোৰ মোবাইলটো আৰু প্ৰথমতে এয়া পিঠাগুৰিখিনি হৈ গ'ল চালি লৈ মই অকণমান বাতি এটাত লৈ তিয়াই লৈছোঁ পানী কম পৰিমাণত পানী দি এডাল ব্ৰাছেৰে সৈতে আঁকিম বুলি ভাবিছিলোঁ চাওঁচোন হওক আমি কেনেকৈনো আলপনা আঁকিছিলোঁ অলপমানকৈ আপোনালোকক ভিডিঅ' কৰিয়ে দেখুৱাই দিছোঁ সম্পূৰ্ণ আকাৰ আপোনালোকক ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ মানে সময়ৰ অভাৱ ইমানেই কাম হৈছে নহয় ভিডিঅ' কৰি থাকিবলৈ সময় নাই অলপমান মই আঁকিলোঁ আৰু অকণমান আমাৰ ডাঙৰ ভাগিনজনীয়ে আঁকিলে তাই এনেকুৱাবিলাক কাম কৰি খুবেই ভাল পায় ছবি অঁকা বা এনেকুৱা ৰং তুলিকা কৰা কামবিলাকত তাই খুব ধুনীয়াকৈ কৰিব পাৰে এয়া অলপমান ইফালে দেখাই দিছোঁ আৰু ইফালে চাওক আমাৰ মায়ে লক্ষী চৰিত পুহি আছে তাৰপিছতে অকণমানিও অহা যোৱা কৰি আছে মাজতে অকণমান দিগদাৰ কৰে মাৰ যিহেতু ভৰিৰ বিষ হয় তলত বহিব নোৱাৰে সেইবাবে চকীতে বহি লক্ষী চৰিত পাঠ কৰিছে আৰু এটা কথা ক'বলৈ আপোনালোকক পাহৰিছিলোঁ এয়া যে আমদালি দেখিছেনে আমদালিবিলাক মই গাঁঠিছিলোঁ অলপ মায়ে গাঁঠিবলৈ শিকাই দিলে মাজতে কাম কৰোঁ আকৌ দুডালমান গাঁঠো উৰুলি এটা দি আকৌ বান্ধি থৈ আহোঁগৈ এনেকৈ কৰি যেনে তেনে আমদালিকেইডাল গাঁঠিব নাজানো কিন্তু মায়ে দেখুৱাই দিলতহে পাৰিছোঁ অকণমান বেলেগ চিষ্টেমত গাঁঠিছিলোঁ সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ তথাপিও জনাই থৈছোঁ যে এই কামটো মই কৰিব জানো নহয়নে এইফালে মায়ে গোঁসাই ঘৰত পূজা কৰি থাকে মানে মই সকলো কাম কৰি মেলি আজৰি হৈ ৰাতি আকৌ প্ৰসাদ খোৱাৰ পাছত কি খাম সেইটো এটা চিন্তা নহয় জানো সেইকাৰণে অলপমান বুট দালি তিয়াই থৈছিলোঁ এয়া তাৰ লগতে আকৌ চিৰাৰ লগত মিক্স কৰিবৰ কাৰণে নাৰিকল ৰুকিছিলোঁ তাতে বেটাক ক'লোঁ দেউতা কৰা তাৰপিছতে সি মোক সহায় কৰি দিছে অকণমান ভিডিঅ'টো কৰিবলৈ নাৰিকল আচলতে কাটিবলৈ বহুত অসুবিধা পাওঁ মই এখেতে কৰি দিয়ে কেতিয়াবা দেউতাই হেল্প কৰি দিয়ে তথাপিও অকণমান চেষ্টা কৰি দুটুকুৰামান উলিয়াই খুব লৰালৰিকৈ মাক প্ৰসাদত শৰাই দিবৰ কাৰণে কৰি দিলোঁ আৰু বাকী মই নাৰিকলখিনি অলপ টুকুৰিকৈ কাটি প্ৰসাদত মিক্স কৰিছোঁ আৰু কিছুমান চিৰাখিনি ধুই ধুনীয়াকৈ চিৰাখিনিৰ লগত মিক্স কৰিবৰ কাৰণে বনাইছোঁ কোৱা হয় বোলে লক্ষী পূজাত এনেকুৱা ধৰণৰ বগা বস্তু দিব লাগে লক্ষীৰ প্ৰিয় খাদ্য বুলিয়ে কয় নাৰিকলৰ লগতে চিৰা সেইকাৰণে আমি মিক্স কৰি দিওঁ আহিলে চাকি জ্বলোৱাৰ পৰ্ব মই বাহিৰে ভিতৰে যিমান যাই চাকি দিব লাগে চবতে চাকিবিলাক দি ল'লোঁ প্ৰথমতে তুলসী গুৰি তাৰপিছত পদূলিত চাকি দিলোঁ এয়া চাওক কি ধুনীয়াকৈ গোটেই জেগাডোখৰ পোহৰাই তুলিছে ইয়াৰ পিছত আহিলে পায়স বনোৱা পৰ্ব অকণমান গাখীৰ আছিলে আধা লিটাৰমান হ'ব তাৰে কম পৰিমাণত অলপমান পায়স বনাম বুলি ভাবিছোঁ কৈ বোলে চন্দ্ৰৰ পোহৰ পৰাকৈ লক্ষী পূজাৰ দিনাখন পায়স বনাই থৈ দিলে সেইখিনি যদি পিছদিনাখন খায় সেয়া অমৃত খোৱাৰ সমান গুণাগুণ লাভ কৰে সেয়া খালে সেইবাবে অকণমান পায়স বনাইছোঁ আৰু দিনত যিহেতু ভাত খোৱা নহয় বা ৰাতি ভাতো খোৱা নহয় সেইবাবে পায়সে অকণমান খায় আৰু চিৰা বা পুৰি বনালে আমাৰ খোৱা খানাখিনি ৰেডি হৈ যাব ভাত খোৱাৰ সমানেই হ'বগৈ নহয় জানো সেইকাৰণে অকণমান পায়সো বনাই দিছোঁ দুফালে পাতি দিছোঁ এফালে বুট দালি বহি আছে আৰু এফালে পায়স এয়া চাউলখিনি ধুনীয়াকৈ ধুই লৈ মই বনোৱাখিনি নেদেখুৱাওঁ আৰু আপোনালোকে আটাই জানে তথাপিও কি কাম কৰিছোঁ অলপমানকৈ দেখুৱাই লৈছোঁ আৰু এইফালে সানিছে চিৰা আৰু নাৰিকল মই নাই কৰা মায়েহে সানিছে দেই বয়স অকণমান হৈছে যদিও আমাৰ মায়ে এনেকুৱা ধৰণৰ কামবিলাক কৰি খুবেই আনন্দ পায় আৰু কৰিবও পাৰে
মই ইমান লাগি থাকিব নোৱাৰোঁ যেনেকৈ তেনেকৈ বনাই কৰি সামৰি থৈ দিব বিচাৰোঁ আৰু এইফালে চব ফাইনেলি মোৰ পায়স ৰেডি হৈ গ'ল ইফালে প্ৰসাদ খোৱাৰ লগে লগে পায়সো খাম তাৰপিছতে তাৰ কাৰণে দেউতাকক জিদ কৰি আছে যে মিঠাই খাবৰ কাৰণে মিঠাই আনিব লাগে দেউতাকে মিঠাই আনিলে মিঠাইৰ লগতে পায়সো ধুনীয়াকৈ আমি প্ৰসাদৰ কাৰণে আগবঢ়াই দিলোঁ আৰু ফাইনেলি আমাৰ লক্ষী পূজা আমি এনেকৈয়ে সমাপ্ত কৰিলোঁ এয়া প্ৰসাদ আপোনালোকক দেখুৱাইছোঁ প্ৰসাদ আৰু কল বেছিকৈ যা যোগাৰ কৰা নাছিলে অলপকৈ কৰিছে সেয়াকে আপোনালোকক দেখুৱাইছোঁ তো লক্ষী পূজা বুলি লক্ষীক আদৰাৰ বাবে সকলোখিনি প্ৰস্তুতি চলোৱা হৈছিলে আপোনালোকে বাৰু লক্ষী পূজাৰ আয়োজন কেনেকৈ কৰিছিলে কমেণ্ট কৰিবচোন আচলতে ভিডিঅ'টো মোৰ কেতিয়াবাই প্ৰস্তুত কৰা হৈ গৈছিলে কিন্তু সময়ৰ অভাৱৰ বাবে আপলোড দিব পৰা নাছিলোঁ সেইবাবে শেহতীয়াকৈ পলমকৈ হ'লেও আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব